কিয় ডাংকাটি কিয়াংকে কান্দি আছা বৰষাৰ বিয়া দুনুৱাৰ মানুহ আহি ভাতি হৈ গেল নাজানি কিন্তু তই মই 5 পোন 4 গাণ্ডা তামোল কাটি আহিলোঁ এই আপি দুখ নকৰিবি তোৰো হ'ব দে বিয়া কি অলপ টেনশ্যন লৈছা বিয়াত কিমান অপা আহিব তাৰে এটা ঠিক কৰি ল'বি হৈ যাব বিয়া আমি ধাম ধুমে খেদাই দিম বৰষাৰ যেনকে লাগি আছোঁ সেনকে কিন্তু ভাই এটা কথা দেই তামোল কাটবা কিন্তু বেলেগক নিদিবি মই কাটিম কিন্তু 5 পোন 4 গাণ্ডা তামোল দে ৰ'ল এতিয়া কান্দা কাটি কৰি থাকি লাভ নাই ৰ'ল বিয়াত যাওঁ ময়ো যাওঁ মই হাগা লাগিছে হাগবা আহিছিলোঁ দে ৰ'ল ইমান দুটা তোৰ ঘৰ আগতে হাতে নচা ধান পাইছিলোঁ তোৰ দুটি চালা কাপোৰযোৰ সলাব নিদিলি এইযোৰকে পিন্ধি আহিলোঁ চালা এই কাপোৰত কি আছে তোৰ মানুহটোৱে মুখখন দেখলি হৈ গেল না তোকতো চিনিয়ে পাব বেছি দূৰ নাই আৰু পালোৱে এই লেংটি চিঙাৰ চকটো এৰিয়ে তোৰ পামে পালোৱে তোৰ অলপ ৰখ পালোৱে গাড়ী ঘূৰাই লওঁ ৰখ এই এখন ট্ৰাক এখন আছে চাইডৰাই পাইছোঁ ৰখ পালোৱে দে ৰ'ল বিয়াত যোৱা নাছিল মোৰ আৰু চালা কি কৈছিল বিয়াত ক'বা নোৱাৰো গছ বঢ়িয়াতে টিং চিং দিছিল নেকি চালা এতিয়া কৈছে পাৰাক পাইলো হা মাইনা তই বিয়া খাবা গৈছিলি কিয় কেতে ঘুমাই আছা নেগলি নেকি বিয়াত কি কৰিবি বিয়া খাবা গৈছিলো ৰ যাই আহি কৈছে বাৰ মই একবা গেলো বিয়া খাৱা হৈছে মোৰ আৰু নাযাওঁ দে মা খানত দিছো হা মোৰ আইতে কিয় খনালি তাৰ পাই ৰ মই এতিয়া গলক মাতো ৰ অকতান দিব কিয় নাই হলে অকস্মাত বেছিকে খাইছিল নেকি মাংস সাংস এই মা খনাই বেছিকে হিংসিং দিছিল নেকি 25 পিচ মান খাইছিলো নহ'লে কমকে দেই না তাড়াতাড়ি কিনি থৈ দিছো হা 25 পিচ খাইছা আৰু তে কমকে খাইছা বান্দেৰি তই ককো যাবা নাৰা আজি পাই দেখুমে মোৰ ঘৰতে পৰি থাক ডক্টৰৰ নামটো যা